हेलो एवरीवन, स्वागत करते हैं आप लोगों का अपना चैनल मुकुल चौधरी। फाइनली मॉर्निंग आज এখন নতুন গাড়ী ডেলিভাৰী ল'বলৈ গৈ আছোঁ আৰু গাড়ীখন কোনে ল'ব, ক'ত ডেলিভাৰী হ'ব আপোনালোকক সকলো দেখুৱাম। গতিকে বেছি পলম নকৰি আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। ফাইনেলি মই ৰয়েল এনফিল্ড 400 PVTL আহিছোঁ। আমাৰ চন্দ্ৰমা গাড়ীখন একচুৱেলি চন্দ্ৰমাই ল'ব, মালিক চন্দ্ৰমা হয়। চন্দ্ৰমা কি গাড়ী ল'বা? এইখন ল'বা নেকি? এইখন ল'বা নেকি? গাড়ী কি ল'বা? গাড়ীখন লৈছোঁ পাঞ্জল, মোৰ লগৰ হয় একচুৱেলি, সি ল'লে। কংগ্ৰেচুলেশ্যন পাঞ্জল, থেংক ইউ। একেলগে ৰাইডত যাব পাৰিম ৰয়েল এনফিল্ড লৈ কিনে। একচুৱেলি আমাৰ অফিচত যিমান ষ্টাফ চবৰে ৰয়েল এনফিল্ড লৈ কিনে চবকে ৰয়েল এনফিল্ড ফেমিলিটো ডাঙৰ কৰি আছে আৰু চবকে, সেইকাৰণে আমি লৈ আছোঁ ৰয়েল এনফিল্ড। আজি খানা হ'ব ডাঙৰ জোচ, পূৰা সাগৰ মাংসৰে খানা আছে আজি। এয়া আছে চন্দ্ৰমা। তুমি কি ৰাইডত যাবা নেকি? ক'ত যাবা? চন্দ্ৰমা যাব আমাৰ ৰাইডত। হেলমেট কেনেকুৱা লাগিছে? সৰু পাইছে, অলপ সৰু হৈছে, ডাঙৰ বনাই দিব লাগিব। পাঞ্জল কেনেকুৱা লাগিছে? পুৰা ৰাইড যাব লাগিব।